মানুহ কি আৰু মৰমটো লাগে মোক বছ আই লাভ ইউ জয় জুবিন দা 19 ছেপ্টেম্বৰত আমাক এৰি গুচি গ'ল ফেন চাবলে মানুহক বনায় মানুহক আগবঢ়ায় কিন্তু ফেন চাবলটো যদি বেয়া হয় মানুহক ধ্বংসও কৰে তাৰ উদাহৰণ তোমার নিহিন কথার দরে তোমার নিহিন কথার দরে বাহিয়া হিব দিয়ারা চকুত হেৰাই যোৱানা জুবিনৰ প্ৰথম সুৰ দিছিলে সেইটো গানত তেওঁলোকে হিউদাই দেউতাক পুতেকৰ যিটো সম্বন্ধ সেইটো জীয়াই ৰাখিলে গতিকে আমাক শুনালে হয় আজি আকাশে গাতে নবৰে মন আছা এই গীতটোত জুবিনে নিজেও খুব ভাল পাইছিল আৰু সেই সময়ত খুব চৰ্চাত আছিল এই গীতটো আৰু প্ৰতিজন যুৱকৰ মুখে মুখে বাজিছিল আমাৰ মনত আছে জুবিনদাৰ ক্ষেত্ৰতো আমি দেখা পাওঁ কিছু ক্ষেত্ৰত তুমি চব কোৱা যি কাম কৰিছা এইটো ভাল 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 কৰি থকা যিটো ফ্ৰেণ্ড এই ফ্ৰেণ্ড নহয় একচুৱেলি সি তোমাক এদিন বিপদত পেলাব ধৰা দিলা গোপনে আহি হিয়াৰ কোন নমস্কাৰ মুক্ত আড্ডাৰ আজি অন্য এটা খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি আমি খুব দুখেৰে প্ৰথমে ক'ব বিচাৰিছোঁ আমাৰ প্ৰাণৰ শিল্পী বুকুৰ আপোন হৃদয়ত আমি হাৰ্টথ্ৰব হিচাপে প্ৰতিষ্ঠা কৰি থোৱা আমাৰ খুব মৰমৰ এজন শিল্পী যোৱা 19 তাৰিখে 19 ছেপ্টেম্বৰত আমাক এৰি গুচি গ'ল আমি তেখেতৰ যি সৃষ্টি তেখেতে যি সৃষ্টি কৰিছিল যি দিছিল আমি তাৰ তুলনাত একোৱেই নহয় আমি একো দিব নোৱাৰোঁ তেওঁ যি দিলে যি আমি পালোঁ সেইখিনিক আমি আমাৰ সাধনা আমি সেইখিনিক লৈ আমি আলোচনা আমি সেইখিনিক চৰ্চাও যদি কৰোঁ তেতিয়াও আমি ভাবোঁ অসমৰ সংস্কৃতিৰ যিখন জগতখন গানৰ যিখন পৃথিৱী শিল্পী যিখন সমাজ বিশ্বৰ প্ৰেক্ষাপটত বিশ্বত পৰিচিত হ'ব জুবিন দা যোৱাৰ পাছত প্ৰতিজনৰ হৃদয়ত যি ঘটিছিল যি ঘটনা হৈছিল প্ৰতিজনৰ হৃদয়ত যি প্ৰভাৱ পৰিছিল সেয়া অসমীয়াই বুকু ফালি দেখুৱাব নোৱাৰে আৰু আমিও ঠিক তেনেধৰণে আমিও ঠিক একেই আমিও তেওঁৰ এই সাধনাক তেওঁৰ এই সৃষ্টিক আমি সন্মান জনাই যোৱাটো আমাৰ কৰ্তব্য সেই চিন্তা কৰি আজি আমি মুক্ত আড্ডাত আমি তেখেতৰ কেইটামান গান তেখেতৰ খুব মৰমৰ তেখেতে খুব প্ৰাণেৰে সৃষ্টি কৰা কেইটামান গান 10টামান গান আমি আমাৰ আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান তথা আজি আমাৰ মুক্ত আড্ডাত আমি তাৰ ওপৰত আলোচনা কৰিম আৰু সেই গানকেইটা আমি গাম আৰু দুজন খুব উদ্যমী যুৱক জুবিন দা যোৱাৰ পিছত তেওঁলোকে 2-3বাৰ মোক ফোন কৰিছে কেইবাবাৰো তেওঁলোকে জনাইছে যে জুবিন দাক লৈ আমি এইটো অনুষ্ঠান পাতিবলৈ বিচাৰিছোঁ এইটো অনুষ্ঠান পাতিবলৈ বিচাৰিছোঁ কিয় জুবিন দা কোন হয় তেওঁলোকৰ কাৰণ জুবিন দা তেওঁলোকৰ বুকুৰ আপোন তেওঁলোকৰ কলিজা হয় আৰু আজি মই অনুভৱ কৰিছোঁ অসমৰ প্ৰতিজন অসমীয়া প্ৰতিজন যুৱক প্ৰতিগৰাকী যুৱতীৰ কলিজাৰ আমঠু হয় জুবিন দা গতিকে আমি প্ৰথমেই জুবিন দাৰ গীতেৰে তেখেতক শ্ৰদ্ধাঞ্জলি জনাম তেখেত য'তেই আছে আজি য'তেই থাকক শান্তিৰে থাকক সুখেৰে থাকক আৰু জুবিন দাই এটা কথা কৈছিলে মই তৰা নহয় মই জোন হয় মই চন্দ্ৰ হয় মই এটা মই তৰা নহয় তৰা ঢেৰ থাকিব পাৰে মই এটাই মই জোন গতিকে সেই জোনটোক আমি আজি এই সন্ধিয়া আমি জোনটো আজি অসমৰ আকাশত জিলিকিব বুলি ভাবিছোঁ গতিকে কথা পাতি থাকিম প্ৰথমে আমি আমাৰ অতিথি দুজন আৰু আমাৰ মাজত আজি দৰ্শকো আছে
আৰু জুবিন দাক প্ৰতিজন অসমীয়াই যেনেকৈ ভাল পায়, প্ৰতিজন যুৱকে, প্ৰতি ডেকা জীয়ৰীয়ে যেনেকৈ ভাল পায়, তেওঁলোকেও ভাল পায়। গতিকে আমাৰ এই অনুষ্ঠানটো আমি যিকেইটা জুবিন দাৰ 10টা গান আমি ইয়াত শুনিম, তেওঁলোকেও উপভোগ কৰক। আৰু আমি আশা কৰিছোঁ জুবিন দাৰ স্মৃতিক আমি জীয়াই ৰাখিবলৈ পাৰিম বা আমি জীয়াই ৰাখিবলৈ চেষ্টা কৰিম। জুবিন দাই নিজেই কোৱা কথা, মই এনেকুৱা এটা সৃষ্টি কৰিম যিটো সৃষ্টি 100 বছৰলৈ অসমত কোনো কৰিব নোৱাৰিব। আমাৰ সিদ্ধাৰ্থ ভূঞা আছে, সিদ্ধাৰ্থ খুব উদ্যমী ল'ৰা, খুব ভাল গান গায় আৰু জুবিন দাৰ গান বিশেষকৈ সি গায়। আমি আগত শুনিছোঁ জুবিন দাৰ গান। আৰু এইফালে আছে বিজয় শইকীয়া। বিজয় শইকীয়া ভাল বজায়, বাঁহী বজায় আৰু তেওঁলোকে বিভিন্ন প্ৰগ্ৰেম কৰি থাকে। আমি তাৰ মাজতে আজি তেওঁলোকক মাতি আনিছোঁ জুবিন দাৰ গান শুনাৰ ক্ষেত্ৰত। জুবিন দাক যিকণ পাৰোঁ আমি শ্ৰদ্ধাঞ্জলি জনাম, তেখেতৰ আত্মাৰ সদ্গতি হওক তাৰে কামনা কৰিছোঁ। কথা পাতি থাকিম। প্ৰথমেই মই সিদ্ধাৰ্থক কওঁ, তুমি এতিয়া এই আজি অনুষ্ঠানটোৰ ওপৰত তুমি অকণমান কোৱা, বিজয় অকণমান কোৱা। এতিয়া গোটেই অসমবাসীৰ এতিয়া এটা দুখত আছোঁ আমি সকলো মানুহ, সৰুৰ পৰা বৃদ্ধজনলৈকে সকলো এতিয়া দুখতে আছোঁ। আৰু যিহেতু এটা মানে অপৰিকল্পিত এটা ঘটনা হ'ল, এতিয়া কোনো নভবাৰ নিচিনাকৈ পটককৈ হৈ গ'ল। আৰু যিহেতু আমি এতিয়া এইবিলাক একোৱেই নাই কৰা আচলতে আমি তেওঁৰ কাৰণে বহুতখিনি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছোঁ, বহুত জেগাত আমিও লাগি আছোঁ সক্ৰিয়ভাৱে। খালি তেওঁৰ কাৰণে এতিয়ালৈকে আমি 1% নাই কৰা। তেওঁ আমাৰ কাৰণে যিমানখিনি কৰি গ'ল, তেওঁৰ কিছুমান স্মৃতি ৰোমন্থন কৰিবলৈ আমি এই অনুষ্ঠানটো আজি সংযোগ কৰিছোঁ আৰু আপোনাৰ লগত, যিহেতু আপুনিও এইখিনিৰ লগত জড়িত আছে। গতিকে আপোনাকো ধন্যবাদ আমাক এনেকৈ মাতি অনাৰ কাৰণে। তেওঁ স্মৃতিখিনিকে সোঁৱৰাবলৈ আজি আহিছোঁ। গতিকে সেয়াই আৰু। বিজয় প্ৰথমে নমস্কাৰ জনাইছোঁ। খুব এটা দুখৰ দিন আজি বুলিয়ে নহয়, মানে 2025 চনটো আমি অভিভপ্ত বুলিয়ে ক'ব লাগিব। কাৰণ আমাৰ অসমৰ যিডাল সংগীতৰ ক্ষেত্ৰতে নহওক, সকলো ক্ষেত্ৰৰ পৰা যিডাল গুৰি ধৰোঁতা আছিল, যিজন গুৰি ধৰোঁতা মানুহ আছিল, সেইজন আজি আমাৰ মাজত নাই। আমাৰ মাজৰ পৰা হেৰাই গৈছে তেখেতৰ সৃষ্টিৰাজিসমূহ আমি যিধৰণে আগুৱাই লৈ যাব পাৰোঁ সেইধৰণে লৈ যাবলৈ চেষ্টা কৰিম সদায়। আৰু তেখেত য'তে আছে কুশলে থাকক, তাকে কামনা কৰিছোঁ। গতিকে প্ৰথমে তেখেতক শ্ৰদ্ধাঞ্জলি জনাই তুমি তেখেতৰ এটি গীত গাব বুলি আশা। প্ৰিয় এটি গীত, খুব গাওঁ এই গীতটো।
বুলি পৰহিও যায় নামনি আবেগৰ বাগৰ ঘৰনি উশাহৰ গভীৰ পিয়া হয় তোমাতে নিশা জীৱনী তুমি যে কবিয়া তৰা আকাশৰ বুটি আহিব দিয়াৰা চকুত হেৰাই যোৱানা সাগৰৰ নাবিক হোৱানা জাগি উঠিব দিয়াৰা বুকুতে শিপাই যোৱানা পথাৰৰ পৰশুৱানা উশাহৰ গভীৰ পিয়া হয় আদৰৰ আচুৰ দিয়া তুমি যে পপিয়া তৰা আকাশৰ বুটি তুমি যে আৱৰি ধৰা ভিতৰে বাহিৰে ধুনীয়া লাগিলে, খুব ধুনীয়া গীত। জুবিন দাৰ এইটো গীত খুব ভাল গীত। জুবিন দা এনেকুৱা এটা জোন, মৃত্যুৰ পিছত তেওঁ যেনেকৈ জিলিকিলে, তেওঁ কিন্তু সেই জিলিকনিটো তেওঁ যে এদিন তেনেকৈ জিলিকিব তেওঁ কিন্তু মৃত্যুৰ আগত গম পাইছিল, কিন্তু আমাৰ কোনো এজন মানুহে এইটো কথা গম পোৱা নাছিল। তেওঁ কথাবোৰ যেন কিবা জানি শুনি কৈছিলে, কিবা যেন জানেই তেওঁ যে কেনেকুৱা টাইপৰ আছিলে, তেওঁ কি হয় ধৰিব নোৱাৰা হৈ গ'ল। এনেকুৱা এটা ছাছপেন্সত তেওঁ অসমীয়াক বা সমগ্ৰ বিশ্বক ৰাখি থৈ গ'ল। এতিয়া এটা গান আছে, গানে কি আনে, গীতটো তোমালোকে জানা। সেই গীতটো মই আজি ইয়াত তোমালোকৰ পৰা শুনিম বুলি ভাবিছোঁ। গানে কি আনে যিটো গীত, সেই গীতটো হিৰুদাই এখন কবিতা পুথিত জুবিনে পালে। সেইখিনি কথা চবেই জানে, অসমৰ ৰাইজে জানে। তথাপিতো অকণমান নজনাসকলৰ বাবে বুলি বা অকণমান আলোচনা কৰোঁ বুলি ভাবিছোঁ। তোমাৰ গান বুলি যিখন কিতাপ হিৰুদাই লিখিছিলে, সেই কিতাপখনত সেই গানটো গান নহয়, একচুৱেলি এটা কবিতা পালে। সেই কবিতাটো জুবিনে সুৰ দি বনাই দিলে, বনাই কমপ্লিট। তাৰপিছতে জুবিন দাই গম পায় যে সেই গানটো সেই কবিতাটো মানে হিৰুদাই লিখা। তাৰপিছত গৈ পেলাই যেতিয়া লগৰ ল'ৰাবোৰে কৈছে যে কি তই গানটো লিখিলি, আমুক বনালি, গান বোলে ৰিলিজ হৈ গ'ল, কৰি দিলোঁ। জুবিনৰ প্ৰথম সুৰ দিছিলে সেইটো গানত, গানে কি আনে প্ৰথম সুৰ, জুবিনে প্ৰথম সুৰ দিছে তাত। তাৰপিছত হিৰুদাক গৈ পেলাই ঘৰত, তাৰ পাছত কৈছেগৈ বিবৰুৱা কলেজত পঢ়োঁতে এইটো কথা। তাৰপাছত গৈ হিৰুদাক গৈ ঘৰত কৈছে যে মই আপোনাৰ গান এটা ল'লোঁ। কোনটো ল'লা? বোলে এইটো ল'লোঁ। গমেই নাপাওঁ, গমেই নাপাওঁ, এনেকৈ। তাৰপিছত হিৰুদা আৰু জুবিনৰ মাজত দেউতাক পুতেকৰ এটা সম্বন্ধ হৈ গৈছিলে। জীৱনৰ শেষ মুহূৰ্তলৈকে হিৰুদাই দেউতাক পুতেকৰ যিটো সম্বন্ধ সেইটো জীয়াই ৰাখিলে। গতিকে এই গানটো, গানে কি আনে গানটো যিমানখন হয় আমি শুনো, আজি শুনাও চবকে ভাবিছোঁ, তেখেতক শ্ৰদ্ধা জনাওঁ। আৰু হিৰুদাও নাই আজি, জুবিন দাও নাই, দুইজনকে শ্ৰদ্ধাঞ্জলি এই গীতটোৱে জনাম বুলি ভাবিছোঁ। শুনোৱা তেতিয়াহ'লে।
সোপানে সোপানে গানে কি খানে ডাৱৰৰ কাণে কাণে ৰামধেনুৰ সীতাৰে সীতাৰে সুৰ সোপানে সোপানে গানে কি খানে ডাৱৰৰ কাণে কাণে ৰামধেনুৰ সীতাৰে সীতাৰে সুৰৰ সোপানে সোপানে আকাশৰ ঢৌতোলা জোনাকৰ গানে পথাৰৰ থোৰ মেলা কুমলীয়া ধাৰে জানো জানে জানে গানে কিয়াৰে কি খানে সুৰৰ সোপানে সোপানে ধুনীয়া ধুনীয়া জুবিনদাৰ আৰু এটা গীত আছিলে যিটো গীত তোমালোকে নিশ্চয় জানা এটা সময়ত খুব চৰ্চা হৈছিলে আৰু সেই সময়ত অসমখন অশান্ত আছিল বিভিন্ন ঘটনা পৰিঘটনা অসমত ঘটিছিল উগ্ৰপন্থী সমস্যা বিভিন্ন সমস্যা অসমত হৈছিল সেই সময়ত জুবিনদাই তেখেতে এটা গীত লিখিছিল সোণেৰে সজোৱা পজা সেই গীতটোত জুবিনদাই নিজেও খুব ভাল পাইছিল আৰু সেই সময়ত খুব চৰ্চাত আছিল এই গীতটো আৰু প্ৰতিজন যুৱকৰ মুখে মুখে বাজিছিল আমাৰ মনত আছে গতিকে আমি ভাবোঁ তুমি সেই গীতটো অকণমান আমাক শুনাই দিয়া আজি নিশ্চয় এইটো মোৰ এটি ভাল লগা গীত মই এনেকৈ ষ্টেজ পাৰফৰ্মেঞ্চ কৰিবলৈ গ'লে গাঁৱেই এইটো বেছিকৈ হ'ব গাই দিছোঁ অঁ কোৱা সাজিবহি পাৰিব দোলাই কোনেৰে সজোৱা পজা জহি খহি যায় কোনে আহি পাৰিবহি সাজিব দোলাই এধানি এধানি কৈ মেদিনী হেৰাই সাতোৰঙী ৰামধেনু ডাৱৰত লুকাই কোনেও নুবুজে কাকো নিজকে দিয়া
জোন তৰা ভালৰ গৰু গোহালিতে পথাৰো শুকাই ৰাতি গ'লে গুৰি শব্দৰ জঞ্জনাই সুৰেৰে সজোৱা পজা জহি খহি যায় কোনে আহি সাজিবহি পাৰিব দোলাই সুৰেৰে সজোৱা পজা জহি খহি যায় কোনে আহি সাজিবহি পাৰিব দোলাই এধানি এধানিকৈ মেদিনী হেৰাই সতুৰঙী ৰামধেনু ডাৱৰত লুকাই কোনেও নুবুজে কাকো নিজকে ধিয়াই সুৰেৰে সজোৱা পজা জহি খহি যায় কোনে আহি সাজিবহি পাৰিব খুব ধুনীয়া দেই, ভাল লাগিলে। জুবিন দাৰ গীতৰ যিখিনি সম্ভাৰ এতিয়াহে আমি অনুভৱ কৰিছোঁ, গানৰ যিবোৰ অৰ্থ সেইবোৰ কিন্তু তেতিয়া তেওঁ লেখোঁতে প্ৰথম যেতিয়া সৃষ্টি কৰিছে তেতিয়া কিন্তু তেনেকুৱা অনুভৱ হোৱা নাছিলে, হয় নাই? কোনো ভবা নাই। আমি এতিয়াও কিছুমান গানৰ এতিয়াহে অৰ্থবোৰ ওলাইছে, মিনিংবোৰ ওলাইছে নিচিনা। এইবোৰত গীত কমটি ধুনীয়া গীত লেখা নাই। আমি গান শুনিয়ে থাকিম। তুমি আমনি পাইছা নেকি? নাই কেলে পাওঁ গানৰ কাৰণে জন্ম হৈছোঁ, গান গাই মৰিম আৰু তাতে জুবিন দাৰ গীত অকণমান কষ্ট কৰা। জুবিন দাৰ এটা গীত আছিলে, যিটো গীত জুবিন দাই গৰিমাৰ কাৰণে লিখিছিলে। সেইটো গীতটো জানানে? জানো বাৰু। গৰিমা শইকীয়াৰ কাৰণে। গৰিমা শইকীয়া যেতিয়া প্ৰেমত পৰি আছিলে তেতিয়া জুবিন দাই এটা গীত লিখিছিলে গৰিমা শইকীয়াৰ কাৰণে। এইটো তেওঁ মুখৰ আগত বহাই লৈ লিখা আচলতে গানটো, জ্বলি উঠা জুই হয়। বঢ়িয়া। সেই গীতটো অকণমান শুনো, অকণমান ৰোমান্টিক হওঁ। নিশ্চয়। জুবিন দাৰ শ্ৰদ্ধাজনক। ভাল গান এটা চিলেক্ট কৰিছে না ভাল গান এটা চিলেক্ট কৰিছে চবেই ভাল। নিজৰ নেকি? জ্বলি উঠা জুই হৈ জ্বলোৱা মোৰ কামনা ফুলি ৰোৱা ফুল হৈ গৈ আহক বাসনা জ্বলি উঠা জুই হৈ জ্বলোৱা মোৰ কামনা বেদনা ফুল খাগিৰ ফুলনি চেতনা জনক প্ৰেমৰ গলি জ্বলি উঠা জুই হৈ জ্বলোৱা কামনা ফুলি ৰোৱা ফুল হৈ গৈ আহক বাসনা। জুবিন দাৰ তেওঁ যে মনত ৰখা যিটো শক্তি সেইটো প্ৰখৰ আছিলে। কাৰণ জুবিন দাই তুৰাত যেতিয়া পঢ়িছিলে, তুৰাত দেখা লগৰ ছোৱালীকেইজনী কথা জীৱনৰ খুব দুখৰ সময়ত তেওঁ লিখিছিলে, যিটো এতিয়া খুব চৰ্চা হৈছে। এইকেইদিন টিভিত একদম মোবাইলত পূৰা ওলাইছে।
জোনমণিৰ কথা, ৰুণজোনৰ কথা এইটো চবেই গম পায়। জোনমণি ৰুণজোন দুজনী ছোৱালী টুৰাত থাকোঁতে জুবিনদাৰ লগত পঢ়িছিলে। এই এবছৰ পাইছিলে, কিন্তু এবছৰত তেওঁ নাম মনত থ'লে নিশ্চয় সেই জোনমণি ৰুণজোনৰ কিবা এটা ছবি তেওঁ মনত থাকিলে। সেইটো কাৰণে জীৱনৰ যেতিয়া পাখি পাখি গীতটো ৰচিছে সেইটো গান তেতিয়া তেওঁ তাত নামটো ভৰাইছে। গতিকে পাখি পাখি গীতটো যদি নুশুনো নিশ্চয় সেইটোতো আমাৰ আধৰুৱা হৈ ৰ'ব। জুবিনদাৰ জীৱনৰ সৰুকালৰ কথা চব কথা তাতে আছে বুলিয়েই কয়। গতিকে এইবাৰ পাখি পাখি গানেই শুনিম, আজি ভাগৰুৱাই দিম। পাখি পাখি এই মন পাখি লগা মোৰ মন পাখি মেলি যাও রে উৰি পাখি মেলি যাও রে জাকি মাৰি গৈ না মেৰি অহা পদূলি বুটলিয়াৰ লৰালি উৰি পাখি মেলি যাও রে দেউতাৰ হাঁহিৰে তাইৰ সতে উমলি ৰ'দে বৰষুণে ধেমালি আজলি সেই আবেলি উৰি পাখি মেলি যাও রে মুকালি মোৰ পঢ়া শাৰী ইংৰাজী অংক তপিনাতে চাৰি খিৰিকীৰ ফাকেৰে মুকুতিৰা বেলি ঘৰলৈ উভতি খেলা মৰা মৰি দেউতাৰ ৰঙা চকু একেকো বেমাৰ ভুকু পঢ়াতে বুলৰ ভাগৰৰ টোপনি আইনি চুকনি মৰমৰ বুৰণি পাখি পাখি এই মন পাখি লগা মোৰ মন পাখি মেলি যাও রে উৰি পাখি মেলি যাও রে নিভা যাবে গর তোপা তোপে খরা সাঁতুৰি না দৌৰি এটি এটি ৰাতি দিন খেলা লুকা চুৰি নিজকে বিচাৰো ৰঙাৰীলা চিলা উৰি উৰি মনে খেলা এতিয়া কবিতা গানৰে খুলিতা অকলে বুকুতে চকুলো বুটলি পাখি পাখি এই মন পাখি লগা মোৰ মন পাখি মেলি যাও রে
জাকি মাৰি গৈ না মেৰি অহা পদূলি বুটলিয়াৰ লৰালি উৰি পাখি মেলি যাওঁ উৰি। খুব ধুনীয়া ধুনীয়া গান ন। এতিয়া তোমালোকৰ ফালৰ পৰা কোনোবাই কিবা ৰিকুৱেষ্ট কৰিবা নেকি? ঠিক কথা কৈছে। আমাক শুনালে হয় আজি। ভাল লাগে অঁ। অঁ তেনে প্ৰটিনেৰো গাই দিওঁ। অঁ মোৰ খুব প্ৰিয় গীত এটি। প্ৰতিদিনে তুমি দিয়া আহিয়ে পাহি ফুল জীৱন তুমি ৰহ নিয়া ৰঙৰে ভুল প্ৰতিদিনে তুমি দিয়া আহিয়ে পাহি ফুল জীৱন তুমি ৰহ নিয়া ৰঙৰে ভুল এপাহি হাঁহি এপাহি দুখ তাৰে সজাই তোলো মোক প্ৰতিদিনে তুমি দিয়া আহিয়ে পাহি ফুল জীৱন তুমি ৰহ নিয়া ৰঙৰে ভুল আকাশে গাতে ৰবৰে মন সাগৰ তলিত খুবৰে মন মনৰ চিৰা উৰুৱাই জীৱনে আকাশে গাতে ৰবৰে মন সাগৰ তলিত খুবৰে মন মনৰ চিৰা উৰুৱাই জীৱনে খোলালি হৈ থাকক তোমাৰে মোৰে সময় বুকুৱে বুকুৱে ৰৈ যায় যেন মধুময় দাৰি দাৰা দিদে দাৰা দিদে ৰে দিদা দাৰি দাৰা দিদে দাৰা দিদে ৰে দিদা প্ৰতিদিনে তুমি দিয়া আহিয়ে পাহি ফুল জীৱন তুমি ৰহ নিয়া ৰঙৰে ভুল। কিমান ধুনীয়া গীত হে এপাহি হাঁহি এপাহি দুখ তাৰে সজাই তোলো মোক নহয় জানো? এইটো কিন্তু গীতটো সঁচাকৈ জানি শুনিয়ে লিখা নিচিনা মানে হা সঁচা কথা কিন্তু দেই। নাই এতিয়া টোটেল 40,000 হৈ গ'ল। এতিয়া 40,000 বাঢ়িলে 40। গতিকে জুবিনৰ যিটো প্ৰথম গীত অনামিকা সেইটো শুনাব বুলি আশা ৰাখিলোঁ আৰু নিশ্চয় তেওঁৰ এইটো আছিলে 1995ৰ এটা এলবামৰ অনামিকা ফাৰ্ষ্ট এলবাম তেওঁৰ আৰু প্ৰথম গীত এইটো এইটো গাই দিছোঁ বাৰু। আহিলে তুমি মুকুতা মনি খৰে দুচকু ভৰিলেও মন ভৰে আহিলে তুমি মুকুতা মনি খৰে
উজলি আছা বহুদিনৰে পৰা নিশা জাগি সাঁচিছো যে তোমাৰে মন মাধুৰী বহুদিনৰে পৰা নিশা জাগি সাঁচিছো যে তোমাৰে মন মাধুৰী উথলি উঠা মৰমে গোপনে হিয়াবৰে বেদনাৰ আকাশ ভাগি মন কিয় যে নভৰে গোৱানা অনামিকা কলিজা ৰঙা কৰি উজলি আছা হাঁহিলে তুমি মুকুতা মনিষৰে দুচকু ভৰিলেও মন নভৰে বেদনাৰ জ্বলা জুই কেতিয়া নুমাবা মৰমৰ বৰষাৰে অনামিকা কলিজা ৰঙা কৰি উজলি আছা আপুনিও মাল মানে সেইখন নিদিলে থাকি যাব সেইটো কাৰণে এইটো গীতটো যেতিয়া জুবিনে প্ৰথম যেতিয়া এইখিনি গান যেতিয়া জুবিনে অনামিকা জেবিত পঢ়ি থকা অৱস্থাত তেতিয়া এইখিনি গীত লিখিছে তেতিয়া আমিও সেইটো সময়তে আমি জয়সাগৰত পঢ়ি আছোঁ একেবাৰে নহ'লেও হাৱা অকণমান আহিছে ধৰি লৈছোঁ সেইকাৰণে চাগে গাব পাৰিলোঁ এইবাৰ কিন্তু জুবিনদাৰ এই গীতখিনি সেই সময়ত যে ইমান প্ৰচাৰ পালে তাৰ বন্ধুবৰ্গৰ কাৰণে ফেন চাৰ্কুল যিটো সেইটো কাৰণে সি বেছি প্ৰচাৰ পালে কাৰণ তাৰপিছত পইচা নাছিলে আৰু সি তেতিয়া নেজানে এই কথাবোৰ আৰু সেইখিনি পোষ্টাৰ ৰাতি ৰাতি বনাই গোটেই লগৰ ল'ৰাবোৰে লগাই ফুৰে যোৰহাটত একদম গছে বনে একদম চোৱাৰে লগাই সেইটো বেছি এডভান্টেজ হ'ল আৰু ফেন চাৰ্কুলটো মেইনলি লাগিব তোমালোককো কৈছোঁ আজিৰ তাৰিখত ফেন চাৰ্কুলে মানুহক বনায় মানুহক আগবঢ়ায় কিন্তু ফেন চাৰ্কুলটো যদি বেয়া হয় মানুহক ধ্বংসও কৰে তাৰ উদাহৰণ জুবিনদাৰ ক্ষেত্ৰতো আমি দেখা পাওঁ কিছু ক্ষেত্ৰত ফেন চাৰ্কুলে কি কৰিব পাৰে কিছুমান ফেন আছে তোমাক বিৰোধ কৰিব যে তই এইটো ভুল কৰিছ দেই আৰু কিছুমান আছে তুমি চব ভালেই কৰিছা বুলি কৈ যাওঁ তুমি কোনটো ল'বা এতিয়া সেইটো কাৰণে যোনে তোমাক ফ্ৰেণ্ড সেইটোহে যিজন ফ্ৰেণ্ডে তোমাক ভুলটো দেখাই দিব পাৰে ভুলটো যেতিয়া দেখাই দিব সি তোমাক বেয়া নাপায় তোমাক সি প্ৰটেকশ্যন দি আছে আৰু যেতিয়া তুমি চব কোৱা যি কাম কৰিছা সেইটো ভাল 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 কৰি থকা যিটো ফ্ৰেণ্ড সি ফ্ৰেণ্ড নহয় একচুৱেলি সি তোমাক এদিন বিপদত পেলাব আৰু তাৰ এক্সাম্পল এতিয়া জুবিনদাৰ ক্ষেত্ৰতো আমি দেখা পাইছোঁ এইটো জুবিনদাৰ ক্ষেত্ৰত তেওঁ তেনেকুৱা কিছুমান নলেজো আমাক দিছে নিজৰ জীৱনটোক লৈ পেলাই আমাৰ জীৱনবোৰক কেনেকৈ গঢ়িম সেইটো এক্সাম্পল দিছে মানুহে বুজি পাব লাগিব খালি কথাবোৰ অলপ দেৰি কৰি নাথাকোঁ এতিয়া আকৌ এটা গীত এতিয়া মই বিচাৰোঁ তুমি এটা গীত গোৱা যিটো গীত জুবিনদাই হস্পিটেলত থাকোঁতে লিখিছিলে বম্বেত হস্পিটেলত থাকোঁতে 3 মাহ হস্পিটেলত আছিলে 3 মাহ কি কৰিম বুলি গানকে লিখিলে ধুমাধুম 10-15টামান গান লিখিলে আৰু ডাঙৰ কথা সেই সময়ত জুবিনদাই জুবিন কৈ আছে জুবিনদাই নিজক চিনি নোপোৱা হৈ গৈছিলে ওলাই গুচি যায় হস্পিটেলৰ পৰা নিজক চিনি নাপায় মই কোন অকল গৰিমা বৌক চিনি পায় সেনেকুৱা মানুহ এটাই যেতিয়া গীত লিখিছে মেডিকেলত থাকোঁতে কেনেকুৱা হ'ব গতিকে তেনেকুৱা এটা গীত আমি শুনিলে সেইটোতো আমি তেখেতক দেখা পাম ভাবোঁ গতিকে তুমি যদি কোৱা মই ক'ব পাৰোঁ আৰু নহয় তুমি নিজে জানাই
তুমি গোৱা হস্পিটেলত থাকোঁতে লিখা এটা গীত জুবিন দাই এইটো আজিলৈকে তেওঁ ৰিলিজ কৰা নাই বাৰু অফিচিয়েলি এনেকৈ বহুত জেগাত গাইছে তেওঁ নিজে এইটো গাই দিছোঁ অলপ অঁ এই গানটো মানুহে শুনা নাই কিন্তু বহুত মানুহে শুনা নাই চি তোমাৰ নিদিম কথাৰ দৰে তোমাৰ নিদিম কথাৰ দৰে সপোন ৰাতি অকল সৰে সপোন ৰাতি অকল সৰে বকুল বনৰ সুবাস জাগে বকুল বনৰ সুবাস জাগে তোমাৰ নিদিম কথাৰ দৰে তোমাৰ নিদিম কথাৰ দৰে উটি ভাগি যায় তোমার নিবিড় আকাশরে উটি ভাগি যায় তোমার নিবিড় আকাশরে সপোন রাতি অকল সরে সপোন ৰাতি অকল সৰে বকুল বনৰ সুবাস জাগে বকুল বনৰ সুবাস নামে তোমাৰ নিদিম কথাৰ দৰে তোমাৰ নিদিম কথাৰ দৰে তোমাৰ নিদিম কথাৰ দৰে খুব ধুনীয়া গায় গীতটো হয় হয় খুব ধুনীয়া গায় উজ্জ্বল হওক এতিয়া মই তোমাক ৰিকুৱেষ্ট কৰিছোঁ জুবিন দাই জীৱনৰ শেষ মুহূৰ্তত যিটো গীত গাই পেলাই মোক বিদায় দিবি বুলি অসমীয়া মানুহক কৈ গৈছিলে আচলতে আমি সেইটো গীতেৰে আৰম্ভণিহে কৰিব লাগিছিলে কিন্তু আমি কৰা নহ'লে বাৰু ঠিক আছে কিন্তু জুবিন দাৰ সেই গীতটোৱে সেই গীতটিৰে আজি আমাৰ এই অনুষ্ঠানটো আমি সামৰণি মাৰিম যিটো গীতেৰে জুবিন দাই নিজৰ জীৱনৰ শেষ মুহূৰ্তত সকলোকে গোৱাবলৈ গাবলৈ কৈছিলে আৰু সমগ্ৰ অসমত বাজিছিল গতিকে সেই গীতটো তোমালোকৰ পৰা শুনিবলৈ বিচাৰিছোঁ নিশ্চয় আৰু গীতটো মই বেলেগকৈ ক'বলৈতো দৰকাৰ নাই চাগে অঁ একদম ডাৰ্ক টাইপ বজা এই গীতটো কলেজৰ দিনত কমপ্লিট গোৱা নাই চিঞৰি চিঞৰি মায়াবিনী রাতের বুকুত দেখা পারো তোমার ছবি ধরা দিলা গোপনে আহি হিয়ার কোন তুমি যেমন
মায়াবিনী রাতির বুকু দেখা পালো তোমার ছবি ধরা দিলা গোপনে আহি হিয়ার কোণ প্রতি শৰতৰ প্ৰভাতী ফুলে কব তোমাকে মোৰ কথা প্ৰতি মেঘালীৰ নিশা জোনে কব তোমাকে মোৰ ব্যথা ধুমুহাৰ সতে মোৰ বহু যোগাৰে নাচোন এন্ধাৰো সঁচা মোৰ দুচকুলে তোমাৰ চালে সপোনা তৰি দি থক নামে চুব খুজিলেই মোৰ দুহাতে দি থকা তৰি সপোন আহে ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহুদিনৰে আপোন নিজৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমার ছবি ধরা দিলা গোপনে আহি হিয়ার কোণ তুমি যেমন শুকান মনত নিয়নৰে চেঁচাটো পান নামি অহা ৰ'দৰে নাই মোৰ দেহত অতি পুৱা থেংক ইউ জুবিন নামৰ যিটো সত্তা এই সত্তাটোক আমি এই কম সময়ত আলোচনা কৰি শেষ কৰিব নোৱাৰিম আৰু পৰৱৰ্তী পৰত আমি আৰু বহুত আলোচনা কৰিম বহুত কথা আছে তোমালোকক আকৌ আমি পাম আশা কৰিছোঁ এনেদৰে আমি মাজে মাজে জুবিনদাৰ গীতসমূহৰ জৰিয়তে তেখেতক আমি জীয়াই ৰাখিবলৈ চেষ্টা কৰিম আৰু শেষত দুইজনকে ধন্যবাদ জনাইছোঁ আমাৰ দৰ্শকসকলকো ধন্যবাদ জনাইছোঁ আপোনালোকে আহিলে আমি পাছত আলোচনা কৰিম জুবিনদাৰ কথাও বহুত আলোচনা কৰিবলৈ আছে মই জুবিনদাৰ কথা ক'লে আৱেগিক হৈ যাম গতিকে ধন্যবাদ সকলোলৈকে নমস্কাৰ